যিদিনা লোকসভাত এই কাৰ ওপৰত ভোট গ্ৰহণ হয় তেওঁৰ বোলে গা ভাল নহয় বুলি এই ভোটদানৰ পৰা বিৰত থাকিল। গাটো অলপ বেয়াই আছিল। ভোটদানৰ পৰা আধা ঘণ্টা আগত ওলাই অহাৰ কি যুক্তি আছে? নাম্বাৰ 1। নাম্বাৰ 2, তেওঁ আকৌ কাৰ গৃহীত হোৱাত ভোটদানৰ পৰা বিৰত আকৌ পিছত আকৌ কৈছে এই কা বাতিলৰ কাৰণে সুপ্ৰিম কোৰ্টত আমি কেছ কৰিছোঁ। কি কেছ? এইটো UDF কৈছে, বদৰুদ্দিনে কৈছে। কি কেছ কৰিছা? তুমি তোমাৰ লোকসভাত তুমি আটকাই দিয়া নাই, তুমি সুপ্ৰিম কোৰ্টত গৈছা। তাৰমানে তুমি কি কৰিব বিচাৰিছা? কালি যদি সুপ্ৰিম কোৰ্টত এই গভৰ্ণমেণ্টে কয় যে আমি মুছলমানক আওতাত ৰখা নাই এই আইনটোত, গতিকে এতিয়া চব যিকোনো ধৰ্মৰ মানুহ আহিব, তেতিয়া নিশ্চয় তোমালোকে ক'বা যে এইটো চিকুলাৰ হৈ গৈছে, অসাম্প্ৰতিক হৈ গৈছে, খুব ভাল হৈছে। কিন্তু আমি অসমৰ মানুহ, আমি মিয়া পৰিষদ খবৰদাৰ এই কথা আমি ইয়াত নামানো। কাৰণ বিদেশী তাৰ হিন্দু মুছলমান নাই। মুছলমান বাংলাদেশীও যদি আনাৰ ব্যৱস্থা কৰা হয় তথাপি আমি কা নামানো। আৰু মুছলমান বাংলাদেশী আহিলে নিশ্চয় মুছলিম এলেকাত আহি এই প্ৰথম সোমাব। আপোনালোকে দেখিব, অসমৰ ৰাইজে দেখিব যে বাংলাদেশী মুছলমান যদি মুছলিম এলেকাত আহে তাৰ কাৰণে পুলিচ আৰু চৰকাৰে খেদাৰ প্ৰয়োজন নহয়। পুলিচ যেতিয়া বা উজনিৰ পৰা মানুহ আহি খেদাৰ প্ৰয়োজন নহয়, আমি মিয়াই দৌৰাই ইয়াৰ পৰা খেদিম। গতিকে আমি কোনোপধ্যেই বদৰুদ্দিনৰ ভূমিকাত আমি আশ্বস্ত নহয়। বদৰুদ্দিন আজি মিয়াসকলৰ বিশ্বাসঘাতক, গোটেই অসমীয়া জাতিৰ বিশ্বাসঘাতক, এই কথা তেওঁ প্ৰমাণ কৰিছে। গতিকে এই বিশ্বাসঘাতকবিলাকক কেনেকৈ ইয়াৰ পৰা উৎখাত কৰিব লাগে তাৰো কাৰ্যসূচী এই আন্দোলনৰ লগে লগে চলিব। ধুবুৰী সাংসদ বদৰুদ্দিন আজমল বিগত সময়ত দেখা গৈছে তেওঁৰ কোনো ভূমিকাই নাই আন্দোলনত। উজনিৰ পৰা নামলৈকে আন্দোলন চলি আছে, কিন্তু আন্দোলনত তেনেকুৱা কোনো ভূমিকা দেখা পোৱা যায়। কি ক'ব? তো এইটো এটা ৰাজনীতি, মিয়াখিনিক লৈ তেওঁ বহুত দিনে ভুল ৰাজনীতি এটা কৰি আছে। আৰু তেওঁৰ বিজেপিৰ লগত সম্পূৰ্ণ অংক এটা আছে। কাৰ? বদৰুদ্দিন আজমল ARDF। নহ'লেনো আজি আপুনি দেখিছে যে ভোটৰ পৰা বিৰত থাকিলে। কি কাৰণে বিৰত থাকিলে? তেওঁতো মিয়া জনগোষ্ঠীখিনি লৈ হেতালি খেলিছে। মোৰ মতে তেওঁ হেতালি খেলিছে। আৰু তেওঁ আগন্তুক 21ত ইয়াৰ কিন্তু মিয়াসকলে উচিত প্ৰমাণ দি দিব। আপোনালোকে শুনিছে অসমত অকস্মাতে ইছলামিক সাহিত্য সভাৰ আৱিৰ্ভাৱ ঘটিছে। আৰু তাৰ কেইদিনমান পিছতেই আকৌ হিন্দুত্ব সাহিত্য সভা। আপোনালোকে ভালকৈ জানে, মিডিয়াত যেতিয়া এইবিলাক লৈ উল্টা পুল্টা প্ৰশ্ন কৰা হৈছে তেওঁলোকে কিন্তু হাৰ মানি পলাই যাব লগা হৈছে, বন্ধ কৰি দিছে। কিন্তু আমি তাতে স্পষ্ট হৈছোঁ, ইছলামিক সাহিত্য সভাৰ যিজন সাধাৰণ সম্পাদক ফজলুল কৰিম কাছিমি, তেওঁ হৈছে বদৰুদ্দিনৰ জমিয়তৰ সাধাৰণ সম্পাদক। আৰু সেই ইছলামিক সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষক হৈছে বৰক্ষেত্ৰীৰ বিজেপিৰ বিধায়ক নাৰায়ণ, আৰু সভাপতি হৈছে ইফতিকাৰ হুছেইন, তেওঁ বিজেপি। গতিকে বিজেপিৰ মানুহ আৰু UDF বা জমিয়তৰ সাধাৰণ সম্পাদক যেতিয়া ইছলামিক সাহিত্য সভাৰ লগত জড়িত, আৰু সিফালে হিন্দুত্ব সাহিত্য বা মাত্ৰ অংকুৰণ হৈছিল, অংকুৰণতেই মিডিয়াই ধমক দিলে, গতিকে এইটো বন্ধ হৈ গ'ল। গতিকে ইয়াৰ পৰা এইটো স্পষ্ট যে বিজেপিৰ লগত বদৰুদ্দিনৰ নিবিড় সম্পৰ্ক আছে। এইটো মই প্ৰমাণিত কৰোঁ।